হেল্ল' এভৰিৱান, আজি আমাৰ টিকলিজনীৰ গাটো ইমান ভাল নহয়। একো নাখায়, খালি ৰাতিপুৱাৰ পৰা কান্দি আছে। এতিয়া আব্বা কৰি কান্দি আছে। মই কি কৰোঁ উপায় নাপায় ভাবিলোঁ বাপেককে ফোনটো লগাই দিওঁ আৰু কথা পাতক। যেতিয়া ফোনটো লাগিলে কথা পাতিলে তেতিয়া ভাল হ'ল। আৰু এতিয়া তাই পূৰা টোপনি মাৰি আছে। মই বাৰু তাই টোপনি মাৰি আছে যিহেতু মই ওচৰত বহি চব্জিখিনি কাটি দিম আৰু তাই উঠিলেও মই গম পাম। সেইটো কাৰণে বহি কামখিনি ইয়াতে কৰি আছোঁ। আৰু ওচৰত গৈ এবাৰ চালোঁ, তাই পূৰা জ্বৰ উঠিছে। কি কৰোঁ মই ভাবি পোৱা নাই, ইমান যে হঠাৎ কেনেকৈ জ্বৰ আহি গ'ল তাইৰ। একো আগতো জ্বৰ নাছিলে, ভালে আছিলে কালিলৈকে ৰাতিপুৱালৈকে। হঠাৎ জ্বৰ উঠি গ'ল তাইৰ। মই জ্বৰ উঠাত দেখি গাটো গৰম পানীৰে মুচি দিলোঁ আৰু এনেকৈ এটা পটি লগাই দিলোঁ আৰু ঔষধ খুৱাই দিলোঁ। এতিয়া হৈছে আবেলি, তাই ঘৰত থাকি আমনি পাইছে আবেলি টাইমত। সেইটো কাৰণে গাড়ী লৈ অলপ আমি ওলাই আহিলোঁ। তাই গাড়ীত উঠি পূৰা ফূৰ্তি। তাই যে জ্বৰ হৈছে তাই নিজেই ক'ব নোৱাৰে, আমিও ক'ব নোৱাৰোঁ নহয়, এনেকুৱা ফূৰ্তি পাইছে নহয়। তাৰপিছত আমি অলপ ফুৰিলোঁ, ৰাস্তা দি এনেই গ'লোঁ। এতিয়া হৈছে সন্ধিয়া 6টা আৰু তাইৰ জ্বৰটো আকৌ উঠিছে। ভাবিলোঁ নহ'ব, এইবাৰ ডক্টৰ দেখাবই লাগিব। তাৰপিছত আমি ঘৰ-দৰ কৰি ৰেডি হ'লোঁ আৰু তাইৰ কাৰণে খোৱা বস্তু, খেলনা বস্তু আৰু কেইযোৰমান কাপোৰ লৈ আমি নগাঁৱলৈ ওলালোঁ। এতিয়া আমি নগাঁও গৈ আছোঁ আৰু ফোন কৰি আছোঁ ডক্টৰক পাম নে নাই, ক'ত দেখাম কনফাৰ্ম কৰি আছোঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে। কালি আৰু ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল। আজি হৈছে নেক্সট ডে মৰ্ণিং। দিছে তাইক 2টা ORS দিছে, এটা জ্বৰৰ কাৰণে আৰু এটা এণ্টিবায়'টিক দিছে। জুচখিনি মই ইয়াত বটলত ভৰাই দিছোঁ, তাই খাই আছে আৰু খাই খেলি আছে, পূৰা ফূৰ্তি পাইছে, ভাল পাই জ্বৰটো। আৰু